নমস্কাৰ। আজিৰ এই ভিডিঅ'ত ডক্টৰ ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু গৌতম বুদ্ধৰ দৰে আৰু বহুতো মহৎ লোকৰ কিছুমান মহৎ বাণী এই ভিডিঅ'ত চাবলৈ পাব আৰু আপোনাৰ জীৱনৰ গতি সলনি কৰি ল'ব পাৰিব। চ' বন্ধুসকল, তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আনে কিবা কৰিছে নে নাই সেই লৈ মূৰ ঘমাতকৈ আমি নিজে কি কৰিছোঁ সেইটোহে ভবা বেছি প্ৰয়োজন। প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ'লেই দহৰ তথা দেশৰো সেৱা কৰা হ'ব। ৰাজা ৰামমোহন ৰায়। সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে। সফলতা লাভৰ বাবে প্ৰয়োজনীয় কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ। কিন্তু সেইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ'ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা। মহান ফুটবলাৰ পেলে। ভৱিষ্যতে আমি যি হ'ব বিচাৰোঁ সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপণ কৰে। সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ। স্বামী বিবেকানন্দ। আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপুনি। ভালেই হওক বা বেয়াই হওক, নিজৰ জীৱনৰ পৰিচৰ্যা আপুনি নিজেই কৰিব লাগিব। সুন্দৰ হওক বা অসুন্দৰেই হওক, আপোনাৰ জীৱনৰ সংগীতৰ সুৰ নিজে সৃষ্টি কৰি নিজেই গাব লাগিব। ডেল কাৰ্নেগী। কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাবা। হতাশ নহ'ব কাহানিও। যদি হতাশ হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব। বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্গ। গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰে বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে। ডক্টৰ ভূপেন হাজৰিকা। আন্ধাৰ যিমানেই গভীৰ হ'ব, প্ৰভাতো সিমান বেছি উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। জ্যোতিপ্ৰসাদ আগৰৱালা। কাকো প্ৰবঞ্চনা বা কাকো প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা। সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্তী হৈ এনে কোনো ধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ'বলগীয়া হয়। কৰোনা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা। তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, সহানুভূতি, প্ৰেম তথা কৰুণা। বুদ্ধদেৱ।